আজি মই আপোনালোকক পুনৰ দেখাবলৈ লৈ আহিছোঁ ধুনীয়া বেম্ব' কটেজসমূহ। তো আজি আহিছোঁ মেপো হোম হেপী হোম। তো ইয়াতে আহিছিলোঁ। তো আহকচোন আজি চাওঁ কেনেকুৱানো হয় মেপো হোম। দেখাম বুলি ভাবিছোঁ দেখাইছোঁ আপোনালোকক। বেক চাইডে দেখা পাইছোঁ ধুনীয়া এটা বেম্ব' হাউচ। দেখাই দিছোঁ পৰিৱেশটো। ছেপাৰেটকৈ দুজন তিনিজন থাকিব পৰাকৈ বনাই দিয়া হৈছে। তো ধুনীয়া হয়। তো এবাৰ যেতিয়া মাজুলীলৈ আহিব তো এনেকুৱা ধৰণৰ কটেজত আপোনালোকে থাকি চাব দুদিনমানৰ কাৰণে। তো খুবেই আৰাম পাব, প্লাছ নতুন নিউ এক্সপিৰিয়েঞ্চ এটা হ'ব। তো অভিজ্ঞতা নতুন হ'ব। তো এনেকুৱা ধৰণৰ চিৰিয়েলি দেখাই যাবলৈ চেষ্টা কৰিম। নেচাৰৰ লগত মানে মিলি থকা নিচিনা লাগিব, পূৰা নেচাৰেল এটা এনভাইৰনমেণ্ট হয়। বেম্ব' হাউচ আছে পূৰা ট্ৰেডিশ্যনেল প্লাছ নেচাৰেল এনভাইৰনমেণ্টটো দিবলৈ চেষ্টা কৰা হৈছে। তো নেচাৰেল এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ গছ গছনিৰ ভৰি আছে চৌহদটো, প্লাছ বিভিন্ন ধৰণৰ ফুল, ধুনীয়া মনোৰম পৰিৱেশ হয়। ধুনীয়া লাগিব আহিলে। এবাৰ আহক ইয়ালৈকে। তো মেপো হোম হেপী হোম। তো আপোনালোকৰ মনো হেপী হৈ যাব, পূৰা ধুনীয়া ভাল লাগিব, ভাল ফিল কৰিব। যিহেতু কটেজসমূহ আমাৰ মিচিং ট্ৰেডিশ্যনেল মানে কালচাৰটো অলপ ধৰি ৰাখিবৰ বনোৱা হৈছে। তো ইয়াতে দেখা গৈছে মৰংঘৰৰ নিচিনা এটা ডাঙৰ হল বনাই দিয়া হৈছে। ইয়াতে লাঞ্চ ব্ৰেকফাষ্ট সেইটো কৰাই চাগে, আৰু প্লাছ অলপ জিৰণি ল'বৰ কাৰণে এইটো ধুনীয়া জেগা হয়। তো এইটো হৈছে অলপ ট্ৰেডিশ্যনেল টাইপ। আৰ্টৰ একাডেমি এটা ইয়াতে দেখা পাইছোঁ মেপো হোমৰ চৌহদত। তো ইয়াতে মেবি আপোনাৰ ট্ৰেডিশ্যনেল তেনেকুৱা ফ'ক ছংবোৰ ইয়াতে শিক্ষা দিয়া হয়, তো শিকোৱা হয়। তো এইটো খুবেই ভাল ইনিচিয়েটিভ হয়। তো মেপো হোমৰ এটা ইউনিক ইনিচিয়েটিভ দেখা পালোঁ ইয়াতে। তো আৰ্ট এণ্ড কালচাৰৰ মিউজিক মানে কালচাৰৰ লগত জড়িত একাডেমি এটা ইয়াতে দেখা পাইছোঁ। তো এইটো ধুনীয়া পদক্ষেপ হয়, যাৰ দ্বাৰা আমি জানিব পাৰিম ফ'ক ছংবোৰ, মিউজিক এণ্ড আৰ্টৰ বিষয়ে। এনেকুৱা ধৰণৰ ধুনীয়া হৈছে। বনাওঁতে আন্ধাৰে হ'ল। তো মই আন্ধাৰতে ব্লগটো কৰিব লাগিব। তো ইয়াৰ আছিলে ধুনীয়া মেপো হোম। তো হেপী হোম ইয়াৰ ৰংটো এনেকুৱা ধৰণৰ ধুনীয়া চাংঘৰৰ পৰিৱেশ ইয়াতে অংকিত কৰা হৈছে। তো হেপী হোম ইয়াৰ আছিলে। তো ইয়াতে ভিডিঅ'টো সামৰণি কৰিছোঁ। যদি আজি ভিডিঅ'টো ভাল লাগিলে চাই তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব। থেংক ইউ।